and welcome back to my channel. Actually, আপোনালোকক মই আজি অসমত actually এটা বিৰাট ডাঙৰ মাৰ্কেট আছে, গৰু মাৰ্কেট actually. অসম চৰকাৰখনে অলৰেডি গৰু বিকা কিনা বন্ধ কৰাৰ কথা কৈছে, কিন্তু ইয়াত দেখিছো আপোনালোকে দেখিছে চাগে নুমলীগড় বিহৰা বজাৰটো অসমৰ চুকে কোণে থকা প্ৰায়খিনি লোকেই গম পায় যে নুমলীগড় বিহৰা বজাৰটোত গৰু বিক্ৰী এতিয়াও বৰ্তমানলৈকে চলি আছে। আৰু আপোনালোকক দেখুৱাম পোনপটীয়াকৈ ভিডিঅ'টো। মোক ভিডিঅ' নকৰিবলৈ মানা কৰিছিলে, তথাপিও মই আপোনালোকক দেখুৱাম, কিমানখিনি দেখুৱাব পাৰে চেষ্টা কৰিম। ভিডিঅ'টোৰ লগত আপোনালোকে লাষ্টলৈকে চাব ভিডিঅ'টো। আমি এনেকৈ গৈ আছোঁ আগলৈকে, গৰু মাৰ্কেটটো আপোনালোকক দেখুৱাম। আৰু আপোনালোকক অসমৰ চুকে কোণে থকা যিকোনো ঠাইৰ পৰা যদি গৰু কিনিবলৈ ইচ্ছা কৰে, হাল বাবৰ কাৰণে, খেতি কৰিবৰ কাৰণে, তেতিয়া আপোনালোকে এই মাৰ্কেটলৈ আহিব পাৰিব। আপোনালোকে দেখিবলৈ পাইছে কিমান ইয়াত গৰু, ইয়াত কিমান গৰু উপলব্ধ, কিমান পোৱা যায়, ইয়াত বজাৰত কিমান বিক্ৰী হয় আপোনালোকে দেখিবলৈ পাইছে মোৰ কেমেৰাৰ জৰিয়তে। গতিকে আপোনালোকে যদিহে এই ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবলৈ মোৰ চেনেলটো নাপাহৰিব। লগতে যদিহে এই ভিডিঅ'টো আপলোড কৰোঁতে মোৰ যদিহে ভুল ভ্ৰান্তি অপৰাধ হৈছে, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। আৰু শেষলৈকে আপোনালোকক ভিডিঅ'টো চাই থাকিবলৈ অনুৰোধ কৰিছোঁ। আৰু এটা কথা আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ, এইকেইদিন মই ইউটিউবৰ পৰা অকণমান দূৰত আছিলোঁ, যিহেতু মোৰ এটা ঘৰুৱা সমস্যা চলি আছিল। সেইবাবে মই ভিডিঅ'সমূহ আপোনালোকৰ আগত আপলোড কৰি আপোনালোকক দিব পৰা নাছিলোঁ। আজি আপোনালোকৰ আগত মই যোৱা দেওবাৰ দিনা কৰি থোৱা মোৰ ভিডিঅ' ৰেকৰ্ড কৰি থোৱা ভিডিঅ'খিনি আজি মই প্ৰিপেৰেশ্যন কৰি পেলানি, এডিট কৰি পেলানি আপোনালোকৰ আগত মই ধুনীয়াকৈ আগবঢ়াই দিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি মোক আগুৱাই যোৱাত আপোনালোকে সহযোগ কৰিব বুলি আশা ৰাখি আপোনালোকৰ আগত আজি মই গুড মৰ্ণিং জনাই আপোনালোকৰ আগত বিদায় মাগিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ অসমবাসী ৰাইজক। আৰু ঠিক তেনেকৈ আগুৱাই যোৱাত সহযোগ কৰিব বুলি আশা ৰাখি আপোনালোকৰ আগত বিদায় মাগিছোঁ। বাই বাই।